সদৌ কবি সন্মিলনৰ মই যিখন কিতাপ প্ৰকাশ কৰিছোঁ সেইখন কিতাপখন হয়তো পঢ়ি জনসাধাৰণে যথেষ্ট উপকৃত হ'ব, নতুন প্ৰজন্ময়ো উপকৃত হ'ব। কিয়নো মই অসমৰ জীয়ৰীয়ে হয়, কিন্তু আকৌ মই কাৰ্বি আংলঙৰে মই বোৱাৰী। গতিকে মানে কাৰ্বি আংলঙৰ মোৰ অতি মৰমৰ, মই ইয়াতে জন্মগ্ৰহণ কৰিছোঁ। গতিকে ইয়াতে মই বতাহ খাই ডাঙৰ দীঘল হৈছোঁ। গতিকে তেওঁলোকক লৈ মই কিবা এটা কৰিব পাৰোঁ বুলি ভাবি মই এইখন গ্ৰন্থ প্ৰকাশ কৰিছোঁ। ইয়াত কাৰ্বি ভূমিসকলৰ মানে আৰ নাম তাক কয় ভগৱান ঈশ্বৰ, তেওঁক লৈও লিখিছোঁ। আৰু ৰংখাৰবীৰ ৰংদৈলৈও লিখিছোঁ, আৰু তেনেকৈ কাজী ৰংভূমি তেখেতক লৈও লিখিছোঁ। গতিকে আৰু তাৰোপৰি মই অসমৰ হৈও লিখিছোঁ। আমাৰ মানে সাহিত্যিকসকলৰ বিষয়ে তেওঁলোকৰ যিখিনি মই পঢ়ি জ্ঞান পাইছোঁ তেওঁলোকৰ হৈও মই লিখিছোঁ। গতিকে ইয়াক হয়তো যথেষ্ট মানে কষ্টৰে লিখিছোঁ, হয়তো ভুল ভাষাও হ'ব পাৰে, ক্ষমা কৰিব। আৰু ভৱিষ্যতেও যাতে মই আৰু সহায় সহযোগ কৰে, মই কাৰ্বি পাহাৰৰ হৈ মই বহুখিনি কৰিম বুলি আশা ৰাখিছোঁ। এইখিনিয়ে কৈ মই ধন্যবাদ কৰিছোঁ। সদৌ অসম কবি সন্মিলনৰ অন্যতম সক্ৰিয় শাখা শিশু শাখা কবি সন্মিলনে আজি এখন বহুভাষিক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচন হোৱাৰ আয়োজন কৰিছিলে। আজি বৰ ধুনীয়া এটা অনুষ্ঠান হৈ গ'ল। আজি গুৰুজনাৰ জন্ম জয়ন্তী জন্মোৎসৱৰ এই পবিত্ৰ দিনত কাৰ্বি আংলঙৰ জিলা ভৱনত আজি দুখন গ্ৰন্থ উন্মোচন হৈছে। যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি কেষ্টৰ এখন গ্ৰন্থ আৰু ৰানু শইকীয়া ক্ৰপিৰ এখন গ্ৰন্থ। এই দুখন গ্ৰন্থ উন্মোচনী সভাখন হৈছে আজি। আৰু দুখন গ্ৰন্থই কবিতাক সদৌ অসম কবি সন্মিলনে মানুহৰ মাজলৈ লৈ যাবলৈ যি চেষ্টা কৰি আছে, এই চেষ্টাক বাস্তৱ ৰূপ দিবৰ কাৰণে এই দুখন গ্ৰন্থই যথেষ্টখিনি আমাক সহায় কৰিব। গ্ৰন্থ দুখনত কবিতাখিনি বৰ সুন্দৰকৈ তেখেতসকলে লিখিছে, আৰু আমি ভাবোঁ যে পাঠক সমাজেও আদৰি ল'লে গ্ৰন্থকাৰৰ লগতে পাঠকো সুখী হ'ব। আৰু আজি বহুভাষিক কবি সন্মিলনখনো বৰ সুন্দৰভাৱে অনুষ্ঠিত হৈছে। অসমীয়া, কাৰ্বি, হিন্দী ভাষাৰ কবিতা পঠিত হৈছে, আৰু কবি সন্মিলনো প্ৰায় শতাধিক কবি অংশগ্ৰহণ কৰিছে সন্মিলনখনত। আৰু বহুভাষিক কবি সন্মিলনখনে এটা বাৰ্তা দিবলৈ সক্ষম হৈছে যে পাহাৰ ভৈয়ামৰ সম্প্ৰীতি, অসমীয়া ভাষা, অসমীয়া জাতিটো যে সংমিশ্ৰণৰ গঢ় লৈ এটা বৃহৎ অসমীয়া জাতি গঠন হৈছে, এই বাৰ্তাও আজি ইয়াৰ পৰা গৈছে বুলি আমি ভাবোঁ। ধন্যবাদ। সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় শাখা শিশু শাখাই অনুষ্ঠিত কৰা বহুভাষিক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা যি সভা অনুষ্ঠিত হ'ল, এখন সফল সভা হিচাপে আমি পৰিগণিত হৈছে। এই সভাত বহুভাষিক কবি সন্মিলন প্ৰায় শতাধিক কবিয়ে যোগদান কৰিছে। তাত অসমীয়া, কাৰ্বি ভাষাৰ কবি ভাষাৰ যোগদান আৰু আৰু পুস্তকখন এখন অনুষ্ঠিত হয়। আৰু এই দুয়োখন কাব্যগ্ৰন্থ অসমীয়া কাব্য সমাজলৈ এটা ডাঙৰ পৰিমাণে আগবঢ়াব, আৰু আশা কৰিছোঁ গ্ৰন্থকেইখন তাহাঁতে আদৰি ল'ব, আৰু ভৱিষ্যতে তেওঁলোকে কবিতাৰ যি শক্তিশালী ধাৰা তাক আগবাঢ়ি যাব। নৱ প্ৰজন্মৰ কাৰণে আপোনাৰ আহ্বানটো থাকিব? কবিতা পঢ়িব লাগিব। যিমানেই কবিতা পঢ়িব মানুহ অনুভূতিত বয়স হ'ব। এটা কবিতা পঢ়াৰ লগে লগে আকৌ সেই যিজন লেখক বা কবিয়ে কবিতা লিখিছে তেওঁৰ মনস্পৰ্শত আচলতে আমি পঢ়ি থাকিব। যেতিয়া আমি এজন মানুহে আন এজনৰ মানসিক অৱস্থা, অৰ্থনৈতিক অৱস্থা, চেতনা, আমি সেই কথাখিনি উপলব্ধি কৰি সেই কবিতাটোৰ মাজেৰে তেওঁৰ ভিতৰত আমি প্ৰৱেশ কৰোঁ। যিমানেই আমি কবিতা পঢ়িম সিমানেই আমি আচলতে মানৱতাক আমি প্ৰসাৰিত হ'ব, আৰু পৃথিৱীত যিবিলাক অশান্তি হৈছে অশান্তিবিলাক দূৰ হ'ব, আৰু ভাষা সংস্কৃতিৰ লগতে নিজৰো এটা বহল মনেৰে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব বুলি আমি সুন্দৰ, অতি সুন্দৰ। কৰিছে বিশিষ্ট কবি KepaklangKangpu, আৰু এই অনুষ্ঠানত ভাগ লৈছে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক পাৰ্ভেজ হুছেইন, তাৰ লগে লগে উপদেষ্টা পৰাগজ্যোতি মহন্তদেৱ আৰু শ্ৰদ্ধাৰ ডক্টৰ জিপাল ছাৰ, সদৌ অসম কবি সন্মিলনৰ গোলাঘাট জিলাৰ সভাপতি। গতিকে সকলোৰে শুনি থাকক এনথৰিয়াম শীৰ্ষক কবিতা পুথিখন মই ৰাইজৰ মাজলৈ এৰি দিবলৈ পাই নথৈ আনন্দিত কৰিছোঁ। কবিতা পুথিখনে অসমীয়া সাহিত্য জগতলৈ কি অৱদান যোগাব সেইটো মোৰ অনুমেয় নহয়, হ'লেও মই ভাবিছোঁ পাঠকে এইখনক আদৰি ল'ব। আপুনি এগৰাকী প্ৰতিষ্ঠিত কবি হিচাপে আপুনি ইতিমধ্যে এৱাৰ্ডো পাইছে, নৱ প্ৰজন্মৰ কবিসকলৰ কাৰণে কি?
হয়, নৱপ্ৰজন্মৰ কবিসকলৰ বাবে মোৰ ক'ব লগা এই যে বৰ্তমান সময়ত দেখা গৈছে যে ফেচবুকতেই হওক বা বিভিন্ন ধৰণৰ মাধ্যমত কবিতাৰ চৰ্চা আৰু কবিতাৰ সাধনা নৱপ্ৰজন্ম বিশেষভাৱে বৃদ্ধি হোৱা দেখা গৈছে। কিন্তু এই ক্ষেত্ৰত মই কিছু ক্ষেত্ৰত কেতিয়াবা অনুভৱ হয় য'ত ক'ৰবাত মৌলিক সাহিত্যৰ সৃষ্টিৰ পৰিৱৰ্তে কবিসকলে এই ধাৰাটোক বেলেগৰ পৰা গইনা লৈ কবিতা ৰচনা কৰা বা তেনেধৰণে সহজ শিল্প বুলি ভাবিবলৈ লৈছে বা কবিতা সহজ শিল্প বুলি ভাবিবলৈ লৈছে। এই ক্ষেত্ৰত মই ভাবোঁ অধ্যয়ন আৰু সাধনাৰ জৰিয়তে সক্ৰিয় বৈশিষ্ট্যৰে কবিতাক নিৰ্মাণ কৰিবলৈ যত্ন কৰাটো একান্ত প্ৰয়োজন। ধন্যবাদ।